হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মুড়ি লাড়ু ৰেচিপি এটা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ ৰেচিপিটো চাই আপোনালোকে ভাল পাব। এই ৰেচিপিটো চাই ভাল পালে এটা লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহ'লে ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। মুড়ি লাড়ু বনাবৰ কাৰণে মই এই বাতিটোৰে আধা বাতি গুড় লৈছোঁ আৰু এই বাতিটোৰে 2 বাতি মই মুড়ি লৈছোঁ। এতিয়া মই কেৰাহী এটা লৈ ল'লোঁ। কেৰাহীটো মই গেছত বহাই দিলোঁ। বহাই কেৰাহীটো গৰম হোৱাত মই মুড়িখিনি দি দিলোঁ। তাতে মুড়িখিনি দি মই অলপ টাইম ভাজিম। মুড়িখিনি ভাজিলে মুড়ি লাডুটো ধুনীয়া কৰকৰীয়া টাইপৰ হয় আৰু খায়ো ভাল লাগে। তাৰপিছত ভজা হৈ গ'ল মুড়িখিনি। এতিয়া মই বাতি এটাত থৈ দিলোঁ। সেই একেটা কেৰাহীতে মই গুড় অলপ ল'লোঁ। গুড়খিনি বহাই দিলোঁ। বহাই দি গুড়খিনি লৰাই আছোঁ। লৰাই পিনে অকণমান পানী দিছোঁ। গুড়খিনি যেতিয়া ডাঠ হ'ব, ডাঠ হ'লে আমি যিখিনি ভাজি থৈছিলোঁ মুড়ি, তাতে মুড়িখিনি দি দিম। তো মুড়িখিনি দিয়া হোৱাৰ পিছত আমি এতিয়া ভালকৈ লৰাই থাকিম। ভালকৈ লৰাই অলপমান আঠা টাইপৰ হ'লে আমি তাক গেছটো অফ কৰি দিম। গেছটো অফ কৰি আমি মুড়িখিনি এতিয়া লাহে লাহে এটা এটাকৈ লাডু বনাই থাকিম। আৰু লাডু বনাওঁতে সাৱধান হ'ব, কাৰণ কিয়তো বস্তুখিনি আমাৰ গৰম হৈ থাকিব, হাত পুৰিব পাৰে। সেইবাবে আপোনালোকে হাতত অকণ যদি আমি পানী লগাই লওঁ, তেতিয়াহ'লে আমাৰ লাডুটো বনাব বেছি ভাল হয়। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।